ফুলে ফুলে উৰিছে ৰঙাবৰ দুনিয়া একোৰেই তুলনা তাতো কোনো জনে মতৰ দিয়া ধনেৰে শুনেৰে কোনো জনে দিয়া কোনে ধৰিলে তো আৰু আছে কোনে কেইটা ধৰিলে মই 4টা ভেলা ঘৰত সোমাই চাওঁ দেই ৰবা এই মজা কেইটা বাবা আৰু আছে নাই আৰু দুটা চাওঁগে বোলাচোন মোৰ জেগাটো দেখাব বোলা ৰবা চাওঁগে বোলা আকৌ জেগাটো দেখাব বোলা এইটো মানে মই পুহিছিলো হা মজা এইফালে ওপৰলৈ যাব পাৰে এই ইমান চাপৰ চাপৰ তলাতল ঘৰ নিচিনা ভাত খালা নাই ভাত খালা নাই এইখিনি আছে শাক নাই খালা নাই নাই ভাত খালো মই কেনে এইবাৰ এটা চলিছে ৰবা লাইট মাৰি দিয়া বঢ়িয়া বঢ়িয়া ভাত খাব পানী আছে এফালে ভাত আছে এ বঢ়িয়া বঢ়িয়া আজি পুৰা মাঘৰ বিহু বুলি পুৰা ফুল এনজয় ভাত খাব নেকি ভাত খাম ৰ এইখিনি ঢাকি থক ভাতখিনি বনাও আকৌ মই ভাত খাম ভাত নাই খোৱা প্লাষ্টিক নাই ৰ ইমান জলদি কৰিব নাই হোৱা প্লাষ্টিক দিব লাগিব কিবা এটো দেবা দি দাও বলা পোৱালি কি কৈছ মাংস কুকুৱা পেটুলি আছ বা দেখিছে বহুত ডাঙৰ ডাঙৰ ল'ৰা এখিনি কৰিব নাজানে এই সৰু ল'ৰাটো ইমান ধুনীয়াকৈ এইখিনি মাংসটো গুচাই মেলি এতিয়া পেটু উলিয়াব গাঁৱলৈ অহা বেলেগ উদ্দেশ্য নাই যোনটো গাঁৱৰ পৰিৱেশ সেইটো চহৰত নাপায় এই গাঁৱৰ এই জুইৰ কাষত আৰু জুইৰ কাষত এতিয়া বহি আছোঁ আৰু গাঁৱৰ যোনটো ফূৰ্তি চুৰ কৰাৰ পৰা আদি কৰি যোনখিনি মানে আমি দেখিছে এইবিলাক যোনটো আমেজ সেই আমেজটো য'তে ত'তে পোৱা নাযায় সেইকাৰণে মই দপথাৰ গাঁৱত আহিছোঁ গাঁৱলৈ আহিবই লাগিব নহ'লে টাউনত পোৱা নাযায় সেইখিনি এই টিকলুটোৱে দেখাই দিয়াচোন লাইটটো সেইবিলাক কাম কৰি আছে এই চুৰ কৰা কথাটো লৈ মানে এটা কথা গম পালোঁ বিকাশে কৈছে আৰু দুজন মানে কৈছে চুৰ কৰা এই কাহিনীটো তোমালোকৰ ইয়াত কেনেকুৱা ধৰণৰ কৈ দিয়াচোন কাহিনীটো মানে আমাৰ গাঁৱত মানে 2 বছৰমান হৈছে মানে এনেকুৱা মানে মানুহৰ ঘৰত যায় মানে মানুহৰ ঘৰত গৈ মানে এনে চুৰ কৰিবলগীয়া নহয় মানে বস্তুটো মানে হেৰি কৰি পিনে মানুহৰ ঘৰত পিনে গৈ যোৱা মানে খোজা হয় মানে কুকুৰা দিব নেকি বুলি মানে কিছুমান দান দিয়ে ন মানুহৰ নামঘৰলৈ কিছুমান ভোজ খাবলৈ মানে দান দিয়ে কিছুমান দান দিয়াৰ ক্ষেত্ৰত মানে সেনেকৈ মানুহে মানে ঘৰত গ'লে মানে দি পঠিয়াই কুকুৰা এটা কিবা মানে মানুহৰ ঘৰত খুজিবগৈ লাগে মানে এক্সট্ৰাকে চুৰ কৰিবলৈ মানে উঠাই দিছে আৰু মই অলপ আগত শুনিছিলোঁ কুকুৰাটো চুৰ কৰি আনি বোলে মালিকক জনাকে চুৰ কৰে আৰু মেলি থৈ আহিব যদি মানুহে ঘৰৰ পৰা যদি নিবলৈ দিয়ে সময় যদি দিয়ে লৈ নিব পাৰে যদি নিদিয়ে মানে ঘৰত আকৌ কুকুৰা মেলি দিব পাৰে মানে একদম বুজা বুজি যোনটো আগতে 20টা 30টা চুৰ হৈছিলে তাৰ সলনি আপুনি 2টা যদি খোজেগে নিজে দি দিব সেই চুৰ হোৱাতকে মানে নিজে ধৰা কৰি পিনে আকৌ চুৰ কৰা লিখা হয় আৰু নিজে ধৰা কৰি যদি আনিব দিয়ে বস্তুটো লৈ আনিব যদি আনিব দিয়ে বস্তুটো আগতে যোৱা বাৰ আনিছিলে তাৰ আগত আজি এতিয়া যে এইকেইটা আনিলা সেইকেইটা কেনেকুৱা ধৰণৰ আনিলা এইকেইটা মানে সেনেকে আনিলে লগৰখিনি মানে ঘৰলৈ গৈ মানে গৈ পিনে এনেকে মানে ক'লে ইয়াত এই গাঁওখনত কেইঘৰ মানুহ মিলি খাইছে বস্তু এই ঘৰত মানুহ বেছি নাই খুব বেছি 20 ঘৰ 25 ঘৰ মান আছে 20 ঘৰ 25 ঘৰ আৰু বেছি নাই বুলি কৈছে বেলেগে 5 ঘৰ 23 ঘৰ মানুহ বেলেগ জেগাত 5 ঘৰ 6 ঘৰ মিলি বা 10 ঘৰ মিলি খায় ইয়াত কিন্তু অনা যোৱা হৈছে কুকুৰা এতিয়া নিমখ চিমখ নিদিলেই সিহঁতি খাই চাওঁ ন ব্ৰইলাৰ পুৰিহে খাই আহিছোঁ এতিয়া লোকেল কুকুৰা খাব পাৰিছোঁ পুৰি ফাৰ্ষ্ট টাইম লোকেল কুকুৰা পুৰিছোঁ এবাৰ দেখিছে নাই পুৰা লোকেল কুকুৰা পুৰা পুৰি খাইছোঁ জুই কিনা দেখিছে নহয় ইয়াতে মানে এটা বস্তু দেখিলোঁ কি জানেনে এই লাইটটো দেখিছেনে এই লাইটটো কি হয় গম পাইছেনে এইটো হোম থিয়েটাৰ এটা স্পীকাৰ আছিলে বক্স আছিলে এটা সেই বক্সটোতে এইফালে কি কানেকশ্যন দি এইফালে এইটো লাইট লগাই দিলে একদম বহুত টাইম জ্বলে এই লাইটটো ভিতৰত বেটেৰী ভৰাই আছে নেকি ভিতৰত বেটেৰী ভৰাইছে চাগে প্লাষ্টিক ডোখৰত চুইচ ক'ত আছে চুইচটো নাই কেবল চুইচ চুইচটো কিনিবলৈ পইচা নহ'ল কৃষ্ণ প্ৰভু হৰি ৰাম হৰি হন কুশতে হৰি বোলা বোলে বাঁহডোখৰ কাটি দিব লাগিছিলে গায়ে নাই
খালি যাওঁনে ৰাতিপুৱা মেজি জ্বলালো মেজি কিছুমানেতো বহুত সোনকালে 5টামান বজাতে জ্বলালে আমাৰ অলপ পলম হ'ল 6টামান বজাত এতিয়া মেজি জ্বলাইছোঁ ব্লগ বনাওঁতে হেল্প কৰিছে মেজিটো জ্বলাওঁতে মেজিটো বনোৱাত সহায় কৰিছে আমাৰ এইজন অজয় দেৱগন মেজিটো কোনে বনালে অজয় প্ৰসাদ চাহ এইটো কি বুলি কয় মা পিছফালে এটাই তেওঁলোকৰ ওপৰত মেজি জ্বলাইছে আৰু এইটো আমি জ্বলাইছো এইটো কি পিঠা কৰে এটা পিঠাটোৰ নাম তেল পিঠা কয় ন